নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। মই যোৱাকালি এটা সাপ ৰেস্কিউ কৰিছিলোঁ। বেণ্ডেড ক্ৰেট হয়, বেবী বেণ্ডেড ক্ৰেট। যোৱাকালি বৰষুণৰ বাবে ভিডিঅ'টো বনোৱা নহ'ল, সেইকাৰণে এতিয়া ৰিলিজ কৰিবলৈ আহিছোঁ। আমি চেঁচা বন বিভাগ কেন্দ্ৰত আহিছোঁ ৰিলিজ কৰিবৰ কাৰণে। আহক আমি এতিয়া সাপটো ৰিলিজ কৰিবলৈ যাওঁ চেঁচা বন বিভাগ কেন্দ্ৰত। এই সাপটো শংখচূড় নামেও জানে আৰু গোৱালা সাপ বুলিও কোৱা যায়। এই সাপডালে মানুহে কি কয়, এই সাপডালে গাখীৰ খায় বুলি কয়, গৰুক ঠেঙত পাক মাৰি পেলাই গাখীৰ খায় বুলি কয়। কিন্তু কোনো সাপে গাখীৰ খাব নোৱাৰে। গাখীৰ খালে সাপৰ মৃত্যু হৈ যাব। গতিকে আপোনালোকে সাপক জবৰদস্তি গাখীৰ খোৱাৰ যিটো ব্যৱস্থা প্ৰয়াস নকৰিব। সাপে গাখীৰ খাব নোৱাৰে, কাৰণ সিহঁতৰ ডাইজেষ্ট ছিষ্টেমটো বহুত বেয়া, যাৰ কাৰণে হেৰি কৰিব নোৱাৰে, গাখীৰটো হজম কৰিব নোৱাৰে। বন্ধুসকল চাই থাকক, এই সাপডাল আমি এতিয়া বন বিভাগৰ এৰি দিম, মুকলি কৰি দিম তাক পুনৰ্বাসৰ কাৰণে। ইয়াৰ ওপৰত কিছুমান বহুত অন্ধবিশ্বাস মানুহৰ মাজত চলি আছে। এইটো গোৱালা সাপ বুলি কয়, ই গাখীৰ খায়, কিন্তু সেই গাখীৰ নাখায়। ইয়াক গাখীৰ ভুলতো খোৱাৰ চেষ্টা নকৰিব। আৰু এটা কি অন্ধবিশ্বাস চলে কি, ইয়াৰ দুটা মুখ থাকে বুলি কয়। ইয়াৰ নেগুডাল প্ৰায় দেখিবলৈ মাথাৰ নিচিনা। ই যেতিয়া শান্ত প্ৰকৃতি আৰু লাজকুৰীয়া সাপ হয়। ই যেতিয়া তোমাৰ ইয়াক চুই দিয়া যায়, সি মাথাটো লুকুৱাই তাৰ নেগুডাল দেখুৱাই এনেকৈ সি হিলোৱাৰ চেষ্টা কৰে। আৰু এই সাপডালে সেইকাৰণে মানুহে ভাবে কি ইয়াৰ দুটা মুখ আছে, কিন্তু প্ৰকৃততে কোনো সাপৰে দুটা মুখ নাথাকে। গতিকে অন্ধবিশ্বাসৰ বশৱৰ্তী নহ'ব আপোনালোক। আৰু সাপ দেখিলে মৰাৰ যিটো মানসিকতা, সেইটো আপোনালোকে চেঞ্জ কৰক। বন্ধুসকল আহক, আমি এই সাপডাল আমি প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিওঁ। আৰু এটা মোৰ দৰ্শকৰ কাৰণে, মোৰ যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে মোৰ এটা আহ্বান, মোক দেখি মোৰ কপি কৰাৰ চেষ্টা নকৰোঁ। মই ফ্ৰী হেণ্ডেলিং কৰিছোঁ, ইয়াৰ বিষয়ে পঢ়িছোঁ, ইয়াৰ বিষয়ে ট্ৰেইনিং লৈছোঁ। তাৰপিছতে মই আজি এনেকৈ সাপডাল ৰেস্কিউ কৰিবলৈ বা এনেকৈ হেণ্ডেলিং কৰিব পাইছোঁ, ফ্ৰী হেণ্ডেলিং। এনেকৈ ফ্ৰী হেণ্ডেলিং মোক দেখি পেলাই চোৱাৰ চেষ্টা নকৰিব, নহ'লে আপুনি অকাল মৃত্যুত আহ্বান দিয়া নিচিনা হ'ব, নিজৰ মৃত্যুত নিজে আহ্বান দিয়া নিচিনা হ'ব। গতিকে আৰু বন্ধুসকল প্ৰায় সাপডালে আপোনাৰ হেৰি কৰিছে, গতিকে ইয়াক কৰিব সাপডাল মই এই দিছোঁ প্ৰাকৃতিক পৰিৱেশ। চাই থাকক। ই সাপ খাই খুব ভাল পায়, বিশেষকৈ ধোৰা সাপ, যিটো ৱাটাৰ চিক্ৰেট কিলবেক স্নেক বুলি কোৱা যায়। সেই সাপটো খাই বিশেষকৈ ভাল পায়।